নমস্কাৰ, মই ডক্টৰ সবিতা লাস্কাৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, আৰু আজি আপোনালোকৰ মাজলৈ আহিলো এটা বিশেষ প্ৰচিডিউৰৰ ওপৰত আলোচনা কৰিবলৈ। এই প্ৰচিডিউৰটোৰ নাম হৈছে হাইড্ৰটিউবেশ্যন। ই বিশেষভাৱে তেওঁলোকক সহায় কৰিব যিসকলৰ টিউব ব্লক হৈ আছে, যিসকল মহিলাৰ টিউব ব্লক হৈ থাকে, আৰু সেইসকল নিসন্তান দম্পতি যিসকলৰ সকলো টেষ্ট নৰ্মেল থাকে কিন্তু বিভিন্ন কাৰণত তেওঁলোকে কনচিভ কৰিব পৰা নাই বা নৰ্মেলি প্ৰেগনেণ্ট হ'ব পৰা নাই। আহক তেনেহ'লে এই হাইড্ৰটিউবেশ্যন কি হয়, কেনেধৰণে কৰা হয়, ইয়াৰ সাইড ইফেক্ট কিবা আছে নেকি, এই সকলো বিষয়ে আমি খৰচীভাৱে আলোচনা কৰোঁ। ৱেলকাম টু সুবৰ্ণালী। মহিলাসকলৰ ৰিপ্ৰডাক্টিভ অৰ্গেনৰ ভিতৰত এটা অপৰিহাৰ্য অৰ্গেন হৈছে জৰায়ু আৰু তাৰ কাষত থকা দুডাল টিউব। আৰু এই টিউব দুডালে কি কৰে জানেনে? প্ৰত্যেক মাহে মাহে যেতিয়া মহিলাসকলৰ এটা ডিম্বাণু ৰিলিজ হয় অভেৰীৰ পৰা, ডিম্বাশয়ৰ পৰা, আৰু তেতিয়া সেই অভেৰীৰ পৰা ওলোৱা এগটো টিউবডালৰ একেবাৰে লাষ্টত থকা এটা ফিংগাৰ লাইক প্ৰজেকশ্যন থাকে, তাৰমানে আঙুলিৰ নিচিনা এটা বিশেষ অংশ থাকে যিটো আমি ফিম্ব্ৰিয়া বুলি কওঁ। সেইটোৱে তাৰপৰা পিক আপ কৰে, মানে অভেৰীৰ পৰা এগটো ওলোৱাৰ লগে লগে ধৰি লৈ পেলাই সি টিউবত তাতে বহাই পেলাই থৈ দিয়ে। আৰু যেতিয়া শুক্ৰাণুটো ওপৰলৈ আহি পেলাই টিউবত গৈ পেলাই ডিম্বাণুৰ লগত মিলিত হয়, তেতিয়াহে ভ্ৰূণটো হয়। আৰু সেই ভ্ৰূণটো গৈ পেলাই 5 to 6 days মানৰ পিছত জৰায়ুৰ ভিতৰত থিতাপি লয়, যিটো আমি ইমপ্লান্টেশ্যন বুলি কওঁ। গতিকে টিউব কেইডালত যদি কিবা কাৰণতো আপোনাৰ অলপমানো ব্লক হয়, বাহিৰ ফালৰ পৰা হেঁচা খায়েই হওক বা ভিতৰৰ ফালৰ পৰাও কিবা কাৰণত হওক, তেতিয়াহ'লে কিন্তু দেখা যায় যে নৰ্মেলি কনচিভ কৰাটো পচিবল হৈ নুঠে। আৰু কেতিয়াবা দেখা যায় জৰায়ুৰ মুখত যিটো চাৰ্ভিক্স আছে, চাৰ্ভিক্সৰ ভিতৰত এটা মিউকাছ প্লাগ থাকে। তাৰমানে যেনে বটলৰ ভিতৰত যেনেকৈ আপুনি ককটো মাৰি থ'লে, মুখখন বন্ধ কৰি দিলে, চ' তেনেকুৱা নিচিনা এটা মিউকাছ প্লাগ থাকে জৰায়ুটোৰ মুখখনত, যাতে বাহিৰৰ বেক্টেৰিয়া বা বীজাণু ভিতৰত সোমাব নোৱাৰে। কিন্তু কেতিয়াবা সেই বস্তুটো ইমানেই ঠিক থাকে যে শুক্ৰাণুটো গৈ পেলাই সেইফালেদি পাছ কৰিব নোৱাৰে। চ' দেখা যায় হাইড্ৰটিউবেশ্যন প্ৰচিডিউৰটো বিশেষভাৱে এনেকুৱা ধৰণৰ কণ্ডিশ্যনত যথেষ্টভাৱে হেল্প কৰা দেখা যায়। এতিয়া টিউবৰ ব্লকৰ কাৰণ হাজাৰটা হ'ব পাৰে। আজিৰ ভিডিঅ'টোত আমি টিউবৰ কিহৰ কাৰণে ব্লক হ'ল, কি হ'ব পাৰে, কি নহ'ব পাৰে, সেই বিষয়ে আমি আলোচনা নকৰোঁ। আজি আমি বিশেষভাৱে অকল এই প্ৰচিডিউৰটোৰ ওপৰতহে আলোচনা কৰিম, কাৰণ টিউবৰ ব্লকৰ ওপৰত যদি মই ক'বলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' এতিয়া জানো আহক হাইড্ৰটিউবেশ্যন মানে কি। হাইড্ৰ মানে আপোনালোকে সকলোৱে জানে ৰিলেটেড টু ৱাটাৰ, মানে পানী। চ' হাইড্ৰটিউবেশ্যনটো হ'ল ফ্লাছিং অফ ৱাটাৰ। তাৰমানে অকল পানী নহয়, পানীৰ লগত আমি বিভিন্ন এণ্টিবায়'টিক বা বিভিন্ন ধৰণৰ আৰু আমি কেমিকেলছো ইউজ কৰোঁ, যিটোৱে হেল্প কৰে। আমি এটা পুছিং এটা, যেনেকৈ ফিচকাৰী মাৰিলে পানীটো ওলাই যায় যে, বা ড্ৰেইন এটা ব্লক হৈ থাকিলে আপোনালোকে কি কৰে, পানী মাৰি মাৰি খুলিবলৈ চেষ্টা নকৰে জানো? ঠিক তেনেকুৱা ধৰণৰ প্ৰচিডিউৰে। আৰু এইটো পদ্ধতি কৰাটো যিটো আমি কৰোঁ, সেই পদ্ধতিটো অলমষ্ট আপোনাৰ হিষ্টোচালপিনজোগ্ৰাফি যিটো টেষ্ট আছে, টিউবকেইডাল খোলা আছে নাই জানিবৰ কাৰণে, তাৰ ওপৰত মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ। সেইটো যদি আপোনালোকে চাব বিচাৰে যে টিউব টেষ্টিং কেনেকৈ কৰা হয়, সেইটো আপুনি জানি ল'ব পাৰে। চ' পদ্ধতিটো ঠিক তেনেকুৱা ধৰণৰে। এতিয়া জানো আহক যে হাইড্ৰটিউবেশ্যনৰ আগতে বিশেষ কিবা প্ৰিপাৰেশ্যন লাগে নেকি, বা কি সময়ত কৰা হয়, কোনখিনি সময়ত কৰা হয়। যিহেতু এই পদ্ধতিটো টিউবডাল খুলিবৰ কাৰণে বা চাৰ্ভাইকেল যিটো মিউকাছ প্লাগ থাকে সেইটো ডিছলজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় বা কৰা হয়। এইটো সাধাৰণতে আমি টাইমিংটো এনেকুৱাকৈ ৰাখোঁ যে তেওঁৰ অভিউলেশ্যন, মহিলাগৰাকীৰ অভিউলেশ্যনৰ ওচৰত কৰা হয়। যেনে ধৰি লওক মহিলাগৰাকীৰ অভিউলেশ্যন হ'বলৈ হৈছে এৰাউণ্ড 14 ডে, তেতিয়া আমি এই প্ৰচিডিউৰটো হয়তো 8, 9 আৰু 10 ডে দিনাখন কৰিম। আৰু এই প্ৰচিডিউৰটো কৰাৰ আগতে বিশেষ কোনো প্ৰিপাৰেশ্যনৰ দৰকাৰ নাই, কোনো এনেস্থেচিয়াৰ দৰকাৰ নাই, আপুনি হস্পিটেলত থকাৰো দৰকাৰ নাই। খুব কম সময়তে এই প্ৰচিডিউৰবিধ হৈ যায়। মাত্ৰ এটা কথা, হয়তো এই প্ৰচিডিউৰটো কৰোঁতে অকণমান মহিলাগৰাকী বিষ অনুভৱ কৰিব পাৰে, বিশেষকৈ শ্বল্ডাৰ টিপ, ৰাইট শ্বল্ডাৰ টিপ, মানে সু কান্ধত তেওঁৰ বিষ বা ৰাইট ছাইডে ওপৰ ফালে তেওঁৰ বিষ হ'ব পাৰে। কিন্তু এইটো এটা ভাল লক্ষণহে আকৌ দেই, এইটো আকৌ ভয় খাব নালাগে। এইটো যদি আপোনাৰ সেনেকুৱা ধৰণৰ বিষটো হৈছে তেনেহ'লে তাৰমানে এইটো ছাকচেছফুল হৈছে, টিউবটোৰ আপোনাৰ ৰাস্তাটো খোল খাইছে। প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰতে যে ৰাইট শ্বল্ডাৰ টিপ পেইন হ'ব বা আপাৰ ৰাইট এবডমেন পেইন হ'ব সেনেকুৱা নহয়, কিন্তু সেইটো হ'লে কিন্তু সেইটো এটা ভাল লক্ষণে হয়। কিন্তু এইটো নুবুজায় যে সেইটো নাই হোৱা মানে আপোনাৰ প্ৰচিডিউৰটো ছাকচেছফুল নহয়। আৰু এই প্ৰচিডিউৰবিধ যে অকল এটা মাহেই কৰিব লাগে সেনেকুৱা নহয়। ইয়াৰ ছাকচেছ ৰেটটো দেখা গৈছে আপুনি যদি 3টা বা 6টা চাইকেল কৰে, তাৰমানে প্ৰত্যেক মাহে মাহে 3 মাহ যদি আপুনি বা মেক্সিমাম আপুনি 6 মান্থ যদি কৰে, প্ৰত্যেক মাহৰ 8, 9 আৰু 10 দিনৰ তাৰ দিনা, তেতিয়াহ'লে ইয়াৰ ছাকচেছ ৰেটটো দেখা যায় 20 to 30%। আৰু এই প্ৰচিডিউৰটো কৰাৰ পিছত আপোনাক হয়তো আমি কিছুমান মেডিচিনছ খাব দিব পাৰোঁ, কিছুমান এণ্টিবায়'টিক খাবলৈ দিব পাৰোঁ, যাতে ইনফেকশ্যন নহয় সেইটো কাৰণে। আৰু লগতে এই প্ৰচিডিউৰটো কৰাৰ আগতে
আপোনাৰ যে পেলভিক টিউবাৰকুলোচিছ কেতিয়াবা মানুহৰ জৰায়ুৰ আশে-পাশে থকা অংশ বা জৰায়ুত টিউবাৰকুলোচিছ থাকে আৰু সেই টিউবাৰকুলোচিছটো খুব সাইলেন্ট হয় মানুহগৰাকী বহুত ক্ষেত্ৰত গমেই নাপায় যে তেওঁ টিউবাৰকুলোচিছ হৈ আছে গতিকে এই প্ৰচিডিউৰটো কৰাৰ আগতে কিন্তু টিউবাৰকুলোচিছটো ৰুল আউট কৰি ল'ব লাগে যে আপোনাৰ টিবি নাই কাৰণ নহলে এই প্ৰচিডিউৰটো যদি আমি কৰি দিও তেনেহলে আকৌ টিবিটো আপোনাৰ ভিতৰত সব ফালে হিচৰিত হৈ যাব তেতিয়া আকৌ বেয়া কথা হৈ যাব সো এনেকুৱা ধৰণৰ কৰাৰ পিছত আপোনাক আমি এডভাইস দিম যে আপোনালোকে এটা বিশেষ সময়ত আপোনালোকে সহবাস কৰিব লাগে হাজবেণ্ড এণ্ড ওয়াইফ একেলগে থাকিব লাগে আৰু এতিয়া জানো আহক ইয়াৰ কিবা সাইড ইফেক্ট আছে নেকি ইয়াৰ সাইড ইফেক্টটো সাধাৰণতে ডিপেন্ড কৰে কোনে কৰিছে বা কোনখিনি জায়গাত কৰিছে বা কোট কৰিছে আপুনি যদি জায়গাটো আপোনাৰ ভালকে ষ্টেৰাইল মানে হস্পিটাল যোনখনত কৰিছে বা যেটো ওপিডি প্ৰচিডিউৰ হলেও যদি আপুনি যত কৰিছে বস্তুখিনি যদি ষ্টেৰিলিটি ভালকে মেইনটেইন কৰা হৈছে বা যিজনে কৰিছে তেওঁ হেতুত এক্সপাৰ্টাইজ আছে তেতিয়া হলে হেতুত সাধাৰণতে ইমানটা সাইড ইফেক্ট দেখা পোৱা নাযায় আদাৰৱাইজ আপোনাৰ পাৰফৰেচনৰ পৰা আৰম্ভ কৰি ইনফেকচনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা আহি যাব পাৰে গতিকে যদিও এটো মাইনৰ প্ৰচিডিউৰ হয় আপোনালোকে ভাল জায়গাত কৰিব বা ভাল অভিজ্ঞ চিকিৎসকৰ হাততে এই প্ৰচিডিউৰটো কৰিব আৰু এটা কথা মই লগতে কৈ যাওঁ যে এই হাইড্ৰটিউবেশন প্ৰচিডিউৰটো আইইউআই বা আইভিএফ ৰ ৰিপ্লেসমেন্ট নহয় কিন্তু দেই এতিয়া কিছু সংখ্যক মহিলা বা পুৰুষ আমাৰ ওচৰলৈ আহে নিসন্তান দম্পতি যিসকলৰ টিউব ব্লক দেখা গৈছে বা যিসকলৰ উইদাউট এনি ৰিজন তেওঁলোকে কনসিভ কৰিব পৰা নাই হাজবেণ্ড এণ্ড ওয়াইফৰ দুইজনৰে টেষ্ট ৰিপৰ্ট নৰ্মেল থাকে তেতিয়া তেওঁলোকে এই হাইড্ৰটিউবেশন প্ৰচিডিউৰটো কৰি চাব পাৰে যদিহে তেওঁ আইইউআই বা আইভিএফ কৰিব নোখোজে বা তেওঁলোকে হয়তো বিভিন্ন কাৰণত কাৰণ এইবিলাকটো বহুত খৰচী পদ্ধতিটো আইভিএফতে হওক বা আইইউআই হওক এইবিলাক যথেষ্ট খৰচ লাগে যথেষ্ট আপোনাৰ পইচাৰ দৰকাৰ হয় গতিকে এইটো প্ৰচিডিউৰ যদি আপোনালোকে কৰিব বিচাৰে যে নৰ্মেলি আপোনালোকে ট্ৰাই কৰি চাব খোজে বা অপাৰেচন কৰিব খোজা নাই টিউবেল ব্লকৰ কাৰণে তেতিয়া হলে এটো আপুনি কৰি চাব পাৰে আৰু দেখা গৈছে যে মাইনৰ যদি কিবা ব্লক থাকে তেনেহলে হাইড্ৰটিউবেশন বা যিসকল নিসন্তান দম্পতি তেওঁলোকৰ কোনো কাৰণ নোহোৱাকে তেওঁলোকৰ ল'ৰা-ছোৱালী নোহোৱাকে আছে বাকি টেষ্ট ৰিপৰ্ট নৰ্মেল হাইড্ৰটিউবেশন যদি তেওঁলোকে 3 to 6 সাইকেলস কৰে প্ৰত্যেক মাহে মাহে 3 দিনকে তেতিয়া হলে দেখা যায় কিন্তু 20 to 30% তেওঁলোকৰ সাকসেস ৰেট থাকে গতিকে আপোনালোকে মোক বহুতবাৰ প্ৰশ্ন সুধিছিলে টিউব ব্লক হলে বাইদেউ অপাৰেচন নোহোৱাকে আপোনালোকে কি কৰিব পাৰে বা কি নোৱাৰে সো এই প্ৰচিডিউৰটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু যিসকল নিসন্তান দম্পতি আছে উইদাউট এনি ৰিজন উইদাউট এনি এবনৰ্মেল টেষ্ট ৰিপৰ্ট তেওঁলোকে এই প্ৰচিডিউৰটো কৰি চাব পাৰে আজিৰ ভিডিওটোৰ জৰিয়তে মই হাইড্ৰটিউবেশনটো খুব সৰলভাৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো আশা ৰাখিছো আপোনালোকে বুজি পালে বা উপকৃত হ'ব এই প্ৰচিডিউৰৰ বিধৰ ওপৰত জ্ঞান আহৰণ কৰি আগলৈ আপোনালোকৰ মাজলৈ এনেকৈ আহিম এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিও লৈ পেলাই অহা দেওবাৰে মই আকৌ আহিম আপোনালোকৰ মাজত 3টা পৰা 3:30 বজাত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ লাইভ আজিলৈ আহিছো তেনেহলে নমস্কাৰ